Hello everyone, I am Ritu. Welcome to my YouTube channel. আজি শুভ কাম এভাগৰ পৰাই আৰম্ভ কৰিছোঁ। মোৰ মাৰ ঘৰত আজি কাম এভাগ আছিলে আৰু মই আপোনালোকক জনাই আছোঁ লাহেকৈ একো কথাতে অসন্তুষ্ট নোহোৱা আৰু বয়সতকৈ বেছি বুজি পোৱা মানে মোৰ ভণ্টিৰ পঞ্চমীতৰ নিয়ম কৰা হৈছে আজি। তাই মোতকৈ সৰু যদিও বহু ক্ষেত্ৰত মানে সকলো ক্ষেত্ৰত বুলি ক'লেও ভুল নহ'ব, তাই মোতকৈ বহুত মেচিয়ৰ্ড হয়। নিয়ম ভাগ কৰি আছে। তাই মানুহজনে তেনেকৈ খুৱাব লাগে আৰু এতিয়া শাহুমা আহিছে নিয়ম ভাগ কৰিবলৈ। তাইক খুৱাইছে মানে গোপিনী কেইগৰাকীমান মাতি, বেছি নহয় আৰু কেইগৰাকীমান মাতি নিয়মকৰণ কৰা হৈছে। যিহেতু 5 মাহ হ'লে কনচিভ কৰিছে তাই, 5 মাহত এই নিয়ম ভাগ কৰিব লাগে। দেখিছেনে? আৰু মাজতে আমাৰ মা বহি আছে, পিছফালে তাই। আৰু গোপিনী কেইগৰাকীক মই ব্লাৰ কৰি দিব লগা হ'ল, কাৰণ ময়ো তেওঁলোকক সুধি লোৱা নহ'ল ভিডিঅ'টো কৰোঁনে বুলি। ঘপককৈ ময়ো ভিডিঅ'টো কৰি দিলোঁ আৰু ভিডিঅ'টো কৰি থাকোঁতে মই অনুভৱ কৰিলোঁ যে তেওঁলোকে অকণ আফচোচ কৰিছে। সেইকাৰণে তেওঁলোকেও যাতে মোক বেয়া নাপাওক আৰু তেওঁলোকেও যাতে ভিডিঅ'টো পিছত দেখি কোনো ধৰণৰ অসন্তুষ্টি নকৰে, সেইকাৰণে মই ব্লাৰ কৰি দিছোঁ আৰু বেয়া পায় বুলি মোক। আজি সকামখিনি ইমানেই আছিলে, অকণমান ভিডিঅ' কৰি থাকিলোঁ। শুভ কাম যিহেতু আজিলৈ আহিছোঁ। বাই বাই।